हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल मैं এতিয়া গৈ আছোঁ গুৱাহাটী এটা কাম আছে কি কাম আছে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব তেতিয়া গম পাব তো বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হ'ল আমাৰ মৰমৰ গুৱাহাটী ইউনিভাৰ্চিটি আৰু ইয়াৰ যিটো জালুকবাৰীৰ পৰিৱেশ সেইটো মোৰ ভাল লাগে আপোনালোকৰো ভাল লাগে চাগে ইয়াৰে দুইফালৰ ৰাস্তাৰ গছ-গছনি ইমান এটা ধুনীয়া পৰিৱেশ সেইখিনি মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ Living life, every day, late at night, not okay. All I want, and I pray, all I need are some better days. Fuck me, I'm looking in the mirror. মই আহিছোঁ ইয়াতে দ্বিতীয় অফিচ কামৰূপ মেট্ৰত মোৰ বাইকখনত তাৰমানে হাই ছিকিউৰিটি নাম্বাৰ প্লেট লগাম ফাইনেলি এতিয়া অফিচৰ ভিতৰত আছোঁ এতিয়া আৰু ইয়াতে ৰিচিপ্টখন জমা দিলোঁ আৰু 1 ঘণ্টামান লাগিব বুলি কৈছে লগাওঁতে এইখিনি জেগাতে লগাব ইয়াতে নাম্বাৰ প্লেটটো হাই ছিকিউৰিটি নাম্বাৰ প্লেট এইখন নাম্বাৰ প্লেট এতিয়া গুচাই দিব পুৰণি নাম্বাৰ প্লেট এই দুখনে এতিয়া চেঞ্জ হ'ব এতিয়া নতুন নাম্বাৰ প্লেট লাগি যাব এতিয়া দাদাজনে পুৰণা নাম্বাৰ প্লেটখন খুলি আছে ধৰব লাগব এইটো ফাইনেলি নাম্বাৰ প্লেটটো লগোৱা হৈ গ'ল এতিয়া দেখিবলৈ এনেকুৱা হ'ল নতুন নাম্বাৰ নতুন নহয় নাম্বাৰ প্লেটখন নতুন হ'ল হাই ছিকিউৰিটি নাম্বাৰ প্লেট এয়া ফ্ৰণ্টতো লাগি গ'ল মই আহিছোঁ এতিয়া মালিগাঁৱৰ ৰেডমি ছাৰ্ভিচ চেণ্টাৰত অহাৰ কাৰণটো হ'ল মোৰ মোবাইলৰ বেটাৰীটো ফুলিছে আৰু বেকআপটো কমিছে তাক এতিয়া ৰিপ্লেচ কৰিব দিছোঁ অপাৰেশ্যন থিয়েটাৰত সোমাইছে ৰেডমি ছাৰ্ভিচ চেণ্টাৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ মোবাইলটো এতিয়া ঠিক হৈ গ'ল ইয়াৰ ঘৰত যোৱাৰ কথা যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ